guys, welcome to my channel. কি খবৰ আশা ৰাখিছো সকলো ভালে আছে আৰু মোৰো ভাল সকলো ভালে থকাটো বিচাৰো আৰু সকলোকে মোৰ ফালৰ পৰা হ্যাপি নিউ ইয়াৰ 2025 চনটো আপোনালোকৰে চন হওক আৰু এই চনটোত সকলোৱে কষ্ট কৰক আগবাঢ়ি যাওক আৰু মনৰ আশাবিলাক পূৰণ কৰক আৰু আজিও আগৰ দৰে আহিলো মাৰ লগত বজাৰ কৰিব বিশেষ বজাৰ নাই কিন্তু সৰু সুৰা বহুত কিবা বস্তু ল'ব লগা আছিল সো প্ৰথমতে আমি আহিলো বিশালত আৰু বিশালত আহিয়ে ষ্টেচনাৰী সেকশনত সোমালো আৰু এফালে মায়ে বস্তু চাই আছে পিছে আমি বিচৰা বস্তুবিলাক পোৱা নাই আৰু এফালে এজনী মই সো বিশালত আমি বজাৰখিনি কৰিলো তাৰ পিছত আমি আহিলো ষ্টেচনাৰী সেকশনৰ পৰা কিড সেকশনত আৰু কিড সেকশনত আহি আমি চালো ঘৰৰ পাকঘৰৰ বস্তু কিচেনৰ সো এইবিলাক চালো যদিও এইবিলাক লোৱা হোৱা নাই বাৰু বাকি এই প্লেটখন মোৰ বহুত বেছি ভাল লাগিছিল পিছে সৰু ছোৱালীৰ নিচিনা দৰেমন অকাছে সো মই আৰু লব মন নকৰিলো তাৰ পিছত আমি পুতলা চালো পিছে পুতলা চালো যদিও ঘৰৰ বাবে লোৱা নাই এনেও মোৰ পুতলা বহুত আছে সো হেয়ে লোৱা নাই আৰু এনে চালো বিশালৰ পৰা আমি ইটো হিটো বস্তু ললো ঘৰত লগা আৰু কিছুমান বস্তু বিশালত পোৱা নাই আৰু এইবিলাক মই পুতলা চালো কিন্তু এইবিলাক আৰু লোৱা নহল আৰু বিশালৰ পৰা আমি ওলাই আহোতে আমাৰ অকমান লেটে হৈছিল তাৰ পিছত আমি আহিলো এখন বেলেগ দোকানত তেতিয়া দিনৰ 2 মানে বাজিছিল আৰু এখন দোকানত বেছি লেট কৰা নাই তাৰ পিছতে আহিলো আমি এখন হোটেলত চাহ খাব কাৰণ ডিঙি শুকাই গৈছে আৰু হিদিনা আমাৰ ভাত খোৱাও নহল ঘৰত আহি আকৌ চাহ খালো বাৰু আৰু এফালে মই চাহ খালো কাৰণ কৰবাত গলে চাহ খাব বহুত মন যায় চাহ খাই থকা ছোৱালী হৈ মই সো তাৰ পিছত ঘৰৰ বাবে আমি লৈ ললো মিঠাই আৰু লৈছো পনীৰ এই দাদাজনক কৈছো পনীৰ পেক কৰি দিব তাৰ পিছত আমি আহিলো বজাৰত যেহেতু আহিছোৱে অকমান বজাৰ কৰি লৈ যাও সো অকমান সবজি বজাৰ কৰিলো আৰু এতিয়া আমাৰ সবজি বজাৰ কৰা হৈ গল আৰু এতিয়া আহিব লৈছো আমাৰ ঘৰত আৰু ঘৰ আহিব লওঁতে মনত পৰিল যে আমাৰ আকৌ কিছুমান কাম আছে হিখিনি কৰিবৰ বাবে আকৌ এখন দোকানত গলো সবজি বজাৰখিনি কৰি আমি আহিলো এখন দোকানত কাৰণ কিবা কিনিব লগা আছিল সো তাৰ বাবে আৰু দোকানখনত আমি বহুত সময় ৰখিব লগা হৈ গল সো তাত আমি বহুত সময় ৰৈ দিলো আৰু মই এইবিলাক অকমান ৰেকৰ্ড কৰিলো আৰু আপোনালোকৰ লগতো শেয়াৰ কৰিলো আৰু এই ভিডিঅটো আছিলে কিছুদিন আগৰ কিন্তু আজিহে মই ভয়েস ওভাৰ কৰি ভিডিঅটো আপলোড কৰিলো আৰু হিদিনা আমাৰ ভাত খোৱা নহল কাৰণ ঘৰ আহি পাওঁতে বহুত লেট হৈয়ে গল আৰু সেইটো সময়ত ভাত খালেও ভাল নালাগিব সো ঘৰত আহি আকৌ চাহ খালো আৰু এয়া হল নেক্সট ডে আমি আহিলো বাহতৰ ঘৰত ইভিনিঙত আৰু এফালে আমি আহি কথা পাতি আছো বৌহতৰ লগত আৰু এফালে আমাৰ বেবি গাৰ্ল শুই আছে আৰু আহিয়ে গোটেই কেজনে মিলি আমি আড্ডা দিব লৈছো আৰু একেদিন তেনেকুৱাই হৈ আছে ঘৰত বেছি দিন থকাই নাই বাহতৰ ঘৰতে আহি আছো আৰু দাদাহতে আমাৰ বাবে আনিছে চকলেট সো তাৰ বাবে থ্যাংক ইউ আৰু আমি কথাই পাতি আছো কাৰণ হিদিনা বাহতৰ ঘৰত খানা আছিল আৰু দাদাহতে চকলেট লৈ আহিছে আমাৰ বাবে সো এইবিলাকে আৰু খানা থাকিলেতো কবই নালাগে গোটেই কেজন মিলি একেবাৰে আড্ডা হৈ যায় সো তেনেকুৱা হৈ আছে গোটেইবিলাক আহিছে আৰু যেতিয়াৰ পৰা আমাৰ ভাগিন আমাৰ মাজত আহিছে তেতিয়াৰ পৰা মনটো বহুত ভাল লাগি থাকে এনি টাইম হ্যাপি হৈ থাকো সঁচাকৈ মাহিয়ে হোৱা অনুভৱটো বহুত বেলেগ অনুভৱ হয় যেটো ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি এনেকুৱা নহয় যে এতিয়া বাহতৰ ঘৰত আহিছো বাহতৰ ঘৰত আহিয়ে থাকো কিন্তু যেতিয়াৰ পৰা ভাগিন আহিছে এনি টাইম তাইৰ মুখখনে চাই থাকিব মন যায় তাইৰ কাষতে বহি থাকিব মন যায় সঁচাকৈ বেলেগ অনুভৱ হয়
আৰু এইখিনি সময় হৈছে আমাৰ মাহীয়েক আৰু ভাগিনীয়েকৰ সময় আৰু মই বহুত বেছি হেপ্পী যে তাইৰ নিচিনা ভাগিনী এজনী পালোঁ আৰু সদায় গ্ৰেটফুল অনুভৱ কৰোঁ যে তাইক ভগৱানে আমাৰ মাজত পঠালে আৰু মই বহুত ভাল পাওঁ বেবী গাৰ্ল বুলিয়ে নহয় ছোৱালী মানুহ মই এনেও ভাল পাওঁ যিহেতু আমাৰ ঘৰত আমি তিনিজনী ছোৱালী সেয়েহে চাগে এনেকুৱা নহয় যে মই ল'ৰা মানুহ বেয়া পাওঁ ল'ৰা মানুহো ভাল পাওঁ কিন্তু ছোৱালী মানুহ অকণমান বেছিকৈ ভাল পাওঁ আমাৰ ঘৰতো আমি ছোৱালীয়ে হয় আৰু তাৰ বাবে আমি সদায় প্ৰাউড ফিল কৰোঁ চ' আজিৰ ভিডিঅ'টো মই ইয়াতে এণ্ড কৰিলোঁ ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব